সকলোলৈ প্ৰীতি আৰু সম্ভাষণ জনাই পথাৰৰ পৰাই ব্লগটো আৰম্ভ কৰিছোঁ। আজি আমাৰ পথাৰত ধান দাই আছে আৰু আবেলি বেলি পুৰো সময় আৰু মাও মিটিঙৰ পৰা বাহিৰে আহি পথাৰত ধান কাটিবলৈ আহিছে। সঁচাই বৰ মনোৰম দৃশ্য আবেলিৰ সময়খিনি আৰু আমি সকলোৱে বহি চাহৰ জুতি ল'লোঁ। যমুনা বাই কলৰ পিঠা লৈ আহিছিলে, চাহ আৰু কলৰ পিঠা সকলোৱে বহি আড্ডা কৰি চাহ খালোঁ আৰু সকলোৱে ঘৰমুৱা হৈছে। পথাৰৰ পৰা আহিয়ে বহাই দিলোঁ কণীৰ লগত আলু আৰু পিঁয়াজ আৰু বিলাহী কাটি লৈছোঁ। আৰু জিৰাখিনি অকণমান ভাজি পালে পিচি লৈছোঁ আৰু পিচি লৈছোঁ পতাতে নহৰু আৰু আদা আৰু মগজ অলপ তিয়াই থৈছিলোঁ আৰু মগজটো পতাখনতে পিচি লৈছোঁ আৰু কেৰাহী পাতি দি মিঠাতেল দি দিছোঁ, হালধি আৰু ৰেড চিলি পাউডাৰ আৰু কণীকেইটা ফালি তাতে ভাজি ল'লোঁ আৰু নিমখ অকণো ছটিয়াই দিছোঁ আৰু ইলুটি সিলুটি কৰি ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু সেইখিনি তেলতে বইল কৰি থোৱা আলুখিনিও অলপ ভাজি লৈছোঁ আৰু কেৰাহীখন পাতি দিলোঁ, পাতি দি তেল গৰম কৰি লৈছোঁ, পিঠিলা তেজপাত দিলোঁ আৰু পিঁয়াজখিনি অকণমান ব্ৰাউন হোৱালৈকে ভাজি ল'ম আৰু এতিয়া তাতে মিহিকৈ কাটি লোৱা বিলাহীখিনি দি লৈছোঁ আৰু দি লৈছোঁ আদা নহৰু পেষ্ট আৰু জিৰা গুড়ি আৰু ইয়াত দিছোঁ জলকীয়া গুড়ি আৰু হালধি আৰু ভালদৰে অলপ লৰাই থাকিম আৰু অলপ দিছোঁ ধনিয়া পাউডাৰ আৰু মগজখিনি দি দিলোঁ আৰু এতিয়া এইখিনি অকণমান ভাজি লৈছোঁ, নিমখ দি দিলোঁ আৰু পকা জলকীয়া দুটাও কাটি দিলোঁ আৰু ভাজি হোৱাতে পানী ঢালি দিলোঁ আৰু ভাজি থোৱা আলুখিনি আৰু লগতে কণীখিনি দি দিলোঁ আৰু শেষত দিছোঁ কচুৰি মেথি, গৰম মছলা আৰু ধনিয়া আৰু হৈ গ'ল আমাৰ আলু কণীৰ তৰকাৰী। খাই বৈ উঠাৰ পিছত আমাৰ বাহিৰৰ ৰাস্তাৰ দৃশ্য, গাড়ী অহা যোৱা কৰি আছে আৰু ইমান ধুনীয়া লাগিছে। জোনবাইটো আজি সম্পূৰ্ণকৈ ওলাইছে আৰু পথাৰত যাওঁতে উঠাই থোৱা ভিডিঅ'বোৰ ইমান যে ভাল লাগে পৰিৱেশবিলাক আৰু এইবিলাক মাকৈ কৰিছে, ধান কাটি হোৱাৰ পিছত মাকৈ কৰিছে আৰু এয়ে আমাৰ গাঁৱৰ পৰিৱেশ, খুবেই ধুনীয়া আঘোণ মাহৰ সোণালী পথাৰ।